সকলোকে নমস্কাৰ পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইদিনমান হৈ গ'ল মোৰ ভিডিঅ' দিব পৰা নাছিলোঁ, মানে মই খেতিত লাগি আছিলোঁ, এইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আমাৰ খেতি শেষ হৈ গ'ল, সেইকাৰণে অধাই নহ'লেও ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই দিয়ে তেতিয়া ভিডিঅ' দি ভাল লাগে, সেইকাৰণে মোৰ ভিডিঅ'বোৰ চাই দিব। আপোনালোকৰ মৰম পালেহে ভিডিঅ' দিব মন যায়। আৰু আজিৰ ভিডিঅ'টো হৈছে মানে আমাৰ ইয়াত সিদিনা ইমান ডাঙৰকৈ বৰষুণ হৈছিলে, তেতিয়া আমাৰ খেতিখিনি বানে লৈ গৈছিলে আৰু আমাৰ গাঁৱৰ সিমূৰৰ শালিটো বানে কঢ়াই লৈ গ'ল। কেনেকৈ কঢ়াই লৈ গ'ল আপোনালোকে ভিডিঅ'টো চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. Mabong berkarab yar dakuna ya doni penano poloi penano mabong kapawoi pelen taga